So hey guys, welcome back to our YouTube channel Mitos Vlog. More follow for apnalokok Happy Independence Day. আৰু এই স্বাধীনতা দিনৰ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে সৰু মানে কিবা হাস পাস লৈ ৰেলী চলাইছে ইন ক্লাব জিন্দাবাদ কৈ তো আপোনালোকক দেখাম আৰু এয়া মোৰ ঘৰৰ ফ্লেগটো লগাইছোঁ চাওক সো আহক ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ So guys, উদয়পুৰ যাই আছো বিশ্বজিতৰ ঘৰত আৰু তাৰ ঘৰত আমি এটা মানে ধৰা এটা স্ট্যাচু বনাব দিছিলো এই কাৰণে যাই আছো চাও হৈছে কি নাই আৰু মামাৰ ফটো বনাইছে স্ট্যাচু বনাইছে এটো আপোনালোকক দেখা So guys, আমি এতিয়া আইছো বিশ্বজিতৰ ঘৰত ইন্ডিপেন্ডেন্ট ডে হিচাপে ইয়াক লগ কৰিব তো এই বিশ্বজিতে ফ্ল্যাগ লগাইছে তো বিশ্বজিতে মানে হেমন্ত বিশ্ব শৰ্মাৰ মানে স্ট্যাচু বনাইছে এইটো আজি আমি চাম আৰু মোৰ এটা দাদাৰ মানে মূৰ্তি বনাব দিছিলো হল না নাই এটা আমি চাম চাওক গাইস এইটো চাওক হেমন্ত বিশ্ব শৰ্মাৰ স্ট্যাচু বনাইছে বিশ্বজিতে কি ধুনিয়াকে লিখিও দিছে হেমন্ত বিশ্ব শৰ্মা স্ট্যাচুটো চাওক ভালদৰে আৰু এইটো কেনেকৈ বনাইছে এইটোৰ লিংকটো ডেসক্ৰিপচনত দি দিম এইটো চাওক যেটো স্ট্যাচু বনাইছে এইটো মানে ইন্টাৰনেশনাল অৰ্ডাৰ হয় মানে মানুহজন দুবাইত থাকে আৰু এই দুবাইৰ পৰা অৰ্ডাৰ কৰিছে মানুহজন মানে দুবাইত কাম কৰে ইয়াতে থাকে অসমত সো অৰ্ডাৰ পাইছে ভিডিঅ' চাই কেনে ইয়াৰ লগত যোগাযোগ কৰিছে আৰু এই মানুহজনৰ স্ট্যাচুটো বনাই আছে কিদৰে বনাইছে আপোনালোকে দেখিব পাই আছে চাই থাকক আপোনালোকে কিদৰে বনায় মানে ফুল ভিডিঅ'টো আপোনালোকে মানে মোৰ ভিডিঅ'ত নিদো বিশ্বজিতৰ ভিডিঅ'তে পাব চাই থাকক কিদৰে বনায় ইয়াৰ ইউজ কৰা সঁজুলিবিলাক আপোনালোকক দেখাই দিছোঁ কিহেদি বনায় চাওক বাটাল দি কাটি কাটি বনাই আছে স্ট্যাচুটো